हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। आई एम विलेजार। मैं इतना गई आसो एन खेलपथार लै मोर धारणा मते ये खेलपथार अमार भर आटाइतक डांगर हम। जो आपलोके देखने विचारे तेनहले मोर भिडिओ सम्पूर्ण देखो। अवयेकत आहि पालो रिजार्व लै तात सिहते फुटबल खेली आसे। मैं आपनालोকক देखुवाम एतिया। এই ঠাইখনত পিকনিক খোৱাৰ বাবে বহুত উপযোগী। আপোনালোকে যদি ইচ্ছা কৰে এই ঠাইখনত আহিব পাৰে। মোৰ ঠাইখনৰ নাম ৰাধৰমচালা, থানা ফকিৰগঞ্জ। আপোনালোকক মই এতিয়া আৰু দেখুৱাম। আৰু ইয়াত মোৰ গাঁৱৰ সৰু সৰু ল'ৰাসকলে খেলি আছে, আপোনালোকে নিশ্চয় দেখি আছে। আৰু এই খেলপথাৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ দুখন নৈ আছে। মই আপোনালোকক এতিয়া দেখুৱাম। এইখন হল আন এখন নদী। মানুহে ইয়াত পিকনিক খাইছে, সেইকাৰণে ইয়াত থালি পৰি আছে। ক'ব পৰা যায় যে এই ঠাইখন মাজুলীৰ নিচিনা। এই ঠাইখনৰ চাৰিওফালে নদ নদীৰে আৱৰি আছে। মই এতিয়া ঘৰলৈ গৈ আছোঁ, কিয়নো আজি এই খেলপথাৰত ইমান বেছি মানুহ নাই। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ।